আমি তোমালোকক গ্ৰেছ মাৰ্ক দি দিম বাকি তোমালোকে এক্সামটো দিবই লাগিব অকল তিনিটাৰ বেচিছত নহব প্লাস আমি কৈছো যে আমাৰ মেথছ আৰু মেইন গিটা আমাৰ গৈছে সো আমাৰ হেতু বেচিছত আমাৰ ৰিজাল্টটো লাগে কিন্তু হিয়তে হেতু কোনা হিয়তে বাস এটাই কথা কৈছে যে আমি তোমালোকক গ্ৰেছ মাৰ্ক দিম হে তাতে তোমালোকে পাস কৰা বা ফেল কৰা হেবোৰ তোমালোকৰ কথা গ্ৰেছ মাৰ্ক দিব বুলি কৈছে যিকিটা হবলে বাকি আছে এই তিনিটা আমি কলো যে এতিয়া একিখনটো লিক হৈছে এতিয়া ইলেক্টিভখন লিক নহব বুলি কি গ্যাৰান্টি আছে তাতে তেওঁলোকে হাঁহিছে আৰু কৈছে যে হে কি কয় হেইবোৰটো আমি হে নকৰো তাতে আপোনাৰ তোমালোকে প্ৰেক্টিকেলতো পায়ে গৈছে তাতে মাৰ্কস আধা আৰু 70 মাৰ্কস লাগে তাতে আমি তোমালোকক আৰু গ্ৰেছ মাৰ্ক দি দিম হেনেকে গ্ৰেছ মাৰ্ক দি গুটেকিটাকে মানে হে কৰিব চেষ্টা কৰিছে মানে গ্ৰেছ মাৰ্ক দি পেলাই পাস অকল গ্ৰেছ মাৰ্ক দি পেলাই পাস কৰিব চেষ্টা আমি কৈছো ন আমি কোনো ষ্টুডেন্ট মেন্টালি প্ৰিপেয়াৰ নহয় এতিয়া এক্সাম দিব তো আমি কৈছো যে আমাৰ যিকিটা এক্সাম দিছো আমি হেগিটাৰ ওপৰত আমাক পাস কৰাই দিয়ক ৰিজাল্ট দিয়ক আমাক অতি সোনকালে তাৰপিছত হিয়তে কৈছে বাকি কিটা এক্সাম কিছুমান ষ্টুডেন্টৰটো বাকি কিটা বেয়া হ'ব পাৰে এইকিটা বাকি কিটা যদি বেয়া হৈছে এইকিটা ভাল কৰি কেনেকে হিয়তৰ ৰিজাল্ট ওলাব আমাক কৈছে গ্ৰেছ মাৰ্ক দি পাস কৰাম গ্ৰেছ মাৰ্ক দি পাস কৰে কিন্তু হিয়তৰ হেতু আমি যদি ফেলো কৰো এইকিটা এক্সামত গ্ৰেছ মাৰ্ক দিব ন আমি যোনকিটা দিব বাকি আছো হেগিটাত হিয়তে গ্ৰেছ মাৰ্ক দিব কিন্তু যদি আমি ফেলো কৰো হিয়তৰ ৰিস্ক নহয়